ৰিফ্লেক্টৰ থাকিব, লাইটিং থাকিব, মাজে মাজে এইটো স্পীড ব্ৰেকাৰ থাকিব, সেই গোটেইখিনি তেতিয়া ৰাইজৰ সেইটো টেণ্ডাৰ পৰা হৈ গ'ল। আমাৰ অক্টোবৰ নৱেম্বৰৰ পৰা কাম আৰম্ভ হ'ব। সেই টকাটো 1 কোটি 2 কোটি নহয়, 875 crore। আৰু ইয়াত আমাৰ হামৰেনটো মৰাবলৈকে চিংথংলৈকে ৰাস্তা নাই। এই মৰাবৰ আমি কেন্দ্ৰ চৰকাৰৰ অংশীদাৰৰ গৈ এই কামখিনি 170 কাম চলি আছে। এনেধৰণৰ কামবিলাকৰ চলি আছে। 14 আৰু 15 তাৰিখে ডিব্ৰুত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এখন সভা, সেই সভাখন হ'ব বুলি চিধা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। এই গোটেই কি হ'ব, কেনে পৰ্যায়ৰ নেতা আহিব, অকণমান ডিটেইলছ সাংবাদিকসকলক যদি আপুনি জনাই তেতিয়াহ'লে সাংবাদিকসকল সেইমতে প্ৰস্তুতি হ'ব পাৰিব। মই এইটো বিশেষকৈ জিলা বিজেপি কেনেধৰণৰ সাজু হৈ আছে, যিহেতু এখন ৰাজ্যিক আমাৰ কামকেইটা আমাৰ দায়িত্ব দায়িত্ব দিছে। সেই দলৰ দায়িত্ব দিয়া কামবিলাকতো আমাৰ যিবিলাকৰ ইনচাৰ্জ আছে, সেই ইনচাৰ্জবিলাকৰ কাম কৰি আছে আৰু কালিৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীয়ে সুধিলে 14 নে 15 তাৰিখে কালিৰ পৰা থাকিম বুলি কৈছে। 13th কাউন্সিল আমি কেতিয়াৰ পৰা ফাংচনেল এক্সপেক্ট কৰিব পাৰোঁ? শেষ প্ৰশ্ন এটা কৰিছোঁ যে আপোনাৰ ৰাজনৈতিক আদৰ্শৰ লগত চাগে আমাৰ বহুতৰ পাৰ্থক্যও আছে, কিন্তু এই ছাকচেছ আমাকো লাগে। কি কৰিব লাগিব আপোনালোকে? 26 যিটো ছাকচেছ, আপোনালোকৰ ৰাজনৈতিক আদৰ্শৰ লগত বহুতৰে হয়তো পাৰ্থক্য আছে, এই ছাকচেছটো আমাকো লাগে। কি কৰিব লাগিব? মানে ৰাইজৰ ওচৰত যাব আৰু ইয়াত কাৰ্বি আংলঙৰ বেলেগ। ইয়াৰ মানুহে সহজ সৰল, যোনে ইয়াত কাৰ্বি আংলং বসবাস কৰিব নহয়, ইয়াৰ মানুহে সহজ সৰল। ইয়াত মিছা কথা ক'লে মানুহে বেয়া পায়। গতিকে আমাৰ কাৰ্বি আংলঙৰ গাহৰি মাংস খাম বুলি ক'ব লাগিব বা খোৱা মানুহটো ডাইৰেক্ট কৈ দিব লাগে। মানে ইয়াত চিধা চিধি মানুহবিলাক মানে বেকা বিক্ৰী কৰিলে বা মিছা কথা বেছি ক'লে মানুহে ভোট নিদিয়ে, নেক্সটৰ পৰাই দিব। কাম কৰিব লাগে আমি সঁচা কথাই। আৰু এটা কথা, হিমন্ত বিশ্ব শৰ্মাৰ ক'ৰবাত খুব মিলি যায় পাহাৰীয়া মানুহৰ মাজত, ক'ৰবাত এই ডিষ্টেঞ্চটো ভৈয়াম আৰু পাহাৰৰ মানুহৰ সহায় কৰিছে নেকি? এইটোও ক'ৰবাত কাৰ্বি আংলঙৰ পলিটিক্স তেখেতে জানে আৰু কাৰ্বি আংলঙৰ ৰাইজৰ অভাৱ অভিযোগৰ কথা তেখেতে জানে, বেলেগেও নাজানে। তেখেতে বুজি পায় ইয়াৰ মানুহবিলাকৰ সহজ সৰল, সেইটোৱে সহায় কৰিছে নেকি? বেকা নহয় আমাৰ ওচৰত চিধা চিধি মানুহ। এই অপজিশ্যনৰ কাৰণে যিটো ৰিজাল্ট যথেষ্ট তেওঁলোকৰ বেয়া, 0 যিহেতু